ইয়াত আমাৰ লক্ষীপুৰ চেণ্টাৰত মেইন ৰোডত গছ এটা পৰি ধুমুহাত কিবা আমাৰ আৰু লক্ষীপুৰৰ দোকান টিং টাইপবিলাক ধুমুহা কিবা উৰুৱাই লৈ গৈছে আৰু কিবাকে এনে কিবা হৈছেগৈ আৰু ধুমুহাটো বেছি গাড়ীবিলাক প্ৰব্লেম হৈ গৈছে কিবাটো গছ গিৰি আছে আৰু গাড়ী ঘোড়া পাৰ কৰিব পৰা নাই বহুত অসুবিধা হৈ আছে আৰু দোকানটোতো বহুতে উৰাই নিছে টিং মানুহ আঘাত পাইছে নেকি ক'ৰবাত মানুহটো তেনেকুৱাতো আঘাতটো কিবা হোৱা নাই বাৰু হ'লেবি কিবা অনিষ্ট হৈছে আৰু বস্তু কাৰণে সেইটো আৰু গছ এইটো নেপালী তিনিআলিত গছ গিৰিছে ধুমুহা বহুত ডাঙৰ আহিছিলে এতিয়া বতাহ মানে এনেকুৱা আহিলে মানে উপায় নাই আৰু ৰাইজৰ ইয়াত একদম গছবিলাক যিমান আছে চব ভাঙি দিলে এটা বাঁহ জোপা একদম পূৰা ৰাস্তাতে গিৰাই থোৱা আছে এইটো তেলেম নেপালী বস্তিত তাৰপৰা আগতো হৈছে বুলি কৈছে তাৰপাছত এই পিছফালেও তেনেকৈ গছ গিৰিছে বুলি কৈছে আমি দেখা নাই আমি ইয়াত মানে এই গছ ভাঙাটো কাটিবলৈ ৰাস্তাটো মানে গুচাবলৈ হেৰি কৰি আছোঁ লাগি আছোঁ আমাৰ গাঁৱৰ ৰাইজবিলাকে চবেই লাগি পেলাই ৰাস্তাটো মুকলি কৰিব বিচাৰিছে আৰু মানুহৰ ঘৰ বাৰীও কিছুমানৰ ভাঙিছে ইয়াত এটা দোকানৰ একদম অৱস্থা নাইকিয়া কৰি দিলে ইফালে পিছফালে তাৰপৰা ইফালে ঘৰবিলাকো ভাঙিছে আৰু ইয়াত এটা বিয়া আছিলে মানে কালিলৈ দৰা আহিব লেকিন আজিয়ে তাৰ একদম এইটো কিবা ৰবা ঘৰবিলাক চব ভাঙি দিলে আৰু পতাই ইমানে আৰু ৰাস্তা পদূলি কেনেকুৱা হৈছে ৰাস্তা পদূলিটো ইফালে সোমোৱাটো ঠিকে আছে মানে সৰু সৰু এইটো ঘাইপথত এতিয়া বন্ধ হৈ আছে মানে কেলৈ গছ ডাঙৰ গছ গিৰি আছে ইয়াত আৰু অলপ আগতো তেনেকৈ গছ গিৰি আছে এটা বাঁহ গছজোপা পূৰা জোপাটোৱে গিৰি গৈছে ইমানেই আৰু তাৰ আগত কি হৈছে সেইটো নাজানো আৰু আমাৰ তিনিআলিটো সেইটোৱে জানো আৰু পাৰ হৈ গ'ল এতিয়া ৰোখাটো এতিয়ালৈকে মানে গাছটো কটাই নাই মানে লোকেল আদমিও কৰিছে নেকি কিন্তু এই মইতো আহিছোঁ ৰুকচিন পৰা আহি আছে এইটো লিখাৱলী যাবলৈ মন আছিলে এতিয়াতো ৰাস্তাতে মানে থাকি গ'ল ৱেইট কৰিম আৰু আধা ঘণ্টামান আৰু ৰখিম তাৰপিছত চাম নাই হ'লেতো ঘূৰি যাম আৰু উপায় নাই হ'ব